নমস্কাৰ বন্ধু বান্ধৱীসকল। ৰাস মহোৎসৱ আহিলেই এইবাৰ কৰোনা মহামাৰীয়ে শাৰদীয় উৎসৱ সেমেকা কৰিলে। এতিয়া ৰাস উৎসৱৰ সময়, বতৰ পৰিৱেশ কিছু ফৰকাল হৈ পৰিছে। আহকচোন ৰাস মহোৎসৱৰ কিছু কথা পাতোঁ। ৰাস বুলিলেই শ্ৰীকৃষ্ণ আৰু গোপিনীসকলৰ নৃত্য গীত মাতৰ কথা মনলৈ আহে। অসমত নদীদ্বীপ মাজুলীত নৃত্য গীত নাট ভাওনা ৰাসস্থলী মুখৰিত হৈ থাকে আৰু অগণন পৰ্যটক আৰু দেশী দৰ্শকেৰে গিজগিজাই থাকে। সেইদৰে আন ঠাইসমূহতো নৃত্য গীত আৰু পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰ নানা লীলাসমূহ মূৰ্তিৰে পৰিৱেশন কৰা হয়। কেইবাদিনলৈকে এই উৎসৱ চলি থাকে। এই ৰাস মহোৎসৱক লৈ বিভিন্ন কাহিনী জড়িত হৈ আছে। স্বৰ্গৰ ৰজা ইন্দ্ৰদেৱে শ্ৰীকৃষ্ণক বশ কৰিবলৈ কামদেৱক প্ৰেৰণ কৰিছিল। এই কথা জনাৰ পিছত শ্ৰীকৃষ্ণই হাঁহি মিচিকিয়াই কৈছিল, কামদেৱ আহিবা তোমাৰ সকলো শক্তি লৈ মোক জয় কৰিবলৈ। শৰৎকালটো ঋতুৰ ভিতৰতেই মনোমোহা। শৰতক ঋতুৰ ৰাণী বোলা হয়। শ্ৰীকৃষ্ণই শৰৎকালৰ জোনালী নিশাটো নিৰ্বাচন কৰিলে ৰাসৰ বাবে। বৃন্দাবনৰ গোপিনীসকল সাধাৰণ নাৰী নহয়। ত্ৰেতা যুগত ভগৱান ৰামচন্দ্ৰই পিতৃৰ সত্য পালন কৰিবলৈ যেতিয়া 14 বছৰৰ বাবে বনবাসলৈ গৈছিল, তেতিয়া বিভিন্ন ঋষি সাধু সন্তসকলক লগ পাইছিল। শ্ৰীৰামৰ প্ৰতি অনন্য প্ৰেম ভক্তিত আকুল হৈ থকা ভক্তসকলক তেতিয়া ৰামচন্দ্ৰই আশ্বাস দিছিল, হে ঋষি মহামুনি সন্তবৃন্দ, তোমালোকৰ ভক্তিৰ ঋণ মই পৰিশোধ কৰিব নোৱাৰিম। অহা জন্মত মই যেতিয়া কৃষ্ণ অৱতাৰ গ্ৰহণ কৰিম, তেতিয়া তোমালোকৰ প্ৰিয় সান্নিধ্য মই গ্ৰহণ কৰিম। দ্বাপৰ যুগত শ্ৰীকৃষ্ণ লীলাত ভাগ লোৱা গোপীসকল পূৰ্বৰ ঋষি যোগী সাধু সন্তসকলহে আছিল। পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰ সমস্ত লীলাত ভাগ লৈ গোপীসকলে পৰম ব্ৰহ্মৰ লগত মিলিত হৈছিল। ৰাসলীলা সাধাৰণ মানৱৰ নৃত্য গীত বা মিলন নহয়, ই হ'ল ভক্ত আৰু ভগৱানৰ মিলন, আত্মা আৰু পৰমাত্মাৰ মিলন, দিব্য লীলা, কস্মিক প্লে। শৰৎকালৰ পূৰ্ণিমা নিশা 8 বছৰ বয়সীয়া কিশোৰ শ্ৰীকৃষ্ণই মধুৰ মুৰলীৰে দিব্য মনোমোহক সুৰ ধ্বনি তোলাৰ লগে লগে ঘৰত কাম বনত ব্যস্ত হৈ থকা গোপীসকল যেনে আছিল তেনে অৱস্থাতে সন্মোহিত হৈ যমুনাৰ পাৰলৈ ঢাপলি মেলিছিল। আনহাতে নন্দগাঁৱৰ সকলো লোক টোপনিত আচ্ছন্ন হৈ নিদ্ৰাদেৱীৰ কোলাত শুই পৰিছিল। গোপীসকলৰ মন প্ৰাণ কৃষ্ণই বাঁহীৰ সুৰে সন্মোহিত কৰিছিল। ফলত বুকুৰ মাজত শুই থকা শিশুকো এৰি ঢাপলি মেলিছিল। শৰীৰত কাপোৰ কানিৰ কোনো পৰিপাটিত্ব নাছিল। মুখৰ প্ৰসাধনৰ খেলিমেলি হৈ অদ্ভুত ৰূপ পাইছিল। গোপীসকলক দেখি শ্ৰীকৃষ্ণই গৃহিণী বোৱাৰী আৰু জীয়ৰীৰ কৰ্তব্য সোঁৱৰাই গৃহলৈ উভতি যাবলৈ উপদেশ দিছিল। কিন্তু মন প্ৰাণ কৃষ্ণত সমৰ্পিত গোপীসকল উভতি যাবলৈ সন্মত নোহোৱাত শ্ৰীকৃষ্ণই মনোৰম নৃত্য গীত আৰম্ভ কৰিলে। কম বয়সীয়া কিশোৰীৰ পৰা 90 বছৰীয়া বৃদ্ধালৈকে ৰাসলীলাত অংশ ল'লে। আত্মা পৰমাত্মাৰ মিলনৰ নৃত্য গীতৰ দিব্য গুঞ্জনত দেৱতা বিদ্যাধৰসকলো মোহিত হৈ লাগি চাই ৰ'ল। মদন কামদেৱে নিজৰ বুদ্ধিৰে শৰতৰ পূৰ্ণিমাৰ মায়াবী নিচাভাৱাপন্ন পৰিৱেশ ৰচনা কৰিলে আৰু মৃদু মৃদু সুবাস মৃদু মৃদু সমীৰণেৰে যমুনাৰ পাৰৰ বৃন্দাবনত অলৌকিক মায়াভৰা পৰিৱেশ ৰচনা কৰি শ্ৰীকৃষ্ণক হৰুৱাবলৈ বহু চেষ্টা কৰিলে। শ্ৰীকৃষ্ণৰ কামজয়ী ৰাসলীলা উত্তালভাৱে চলি থাকিল। ভগৱতী পাৰ্বতীয়ে ৰাস নৃত্যত অংশগ্ৰহণ কৰিলে। শ্ৰীকৃষ্ণৰ বাহিৰে আন পুৰুষৰ প্ৰৱেশ নিষিদ্ধ বাবে মহাদেৱে পাৰ্বতীৰ সহায়ত গোপীৰ বেশ ধৰি ৰাসলীলাত অংশগ্ৰহণ কৰিলে। জীৱৰ অনন্তৰ লগত চিৰসুন্দৰৰ লগত মিলন। দিব্য ৰাসত কামদেৱক পৰাস্ত কৰি শ্ৰীকৃষ্ণই চৰ্ত অনুসৰি পিছলৈ
কামদেৱক পুত্ৰ হিচাপে গ্ৰহণ কৰিলে আৰু শ্ৰীকৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্ন হৈ কামদেৱে জন্ম ল'লে। এতিয়াও বৃন্দাবনৰ নিধিবনত নিতৌ দুপৰ নিশা ৰাসলীলা নৃত্য গীত হয় আৰু ইয়াত থকা ৰংমহলত শ্ৰীকৃষ্ণই ৰাধাৰ লগত ভোগ গ্ৰহণ কৰে আৰু বিশ্ৰাম লয় বুলি প্ৰমাণিত হৈছে। ৰাসলীলা ভূমিত থকা 16,000 জোপা বিশেষ প্ৰকাৰৰ বৃন্দা গছ বা বৃন্দা বৃক্ষ মাটিলৈকে দোঁ খাই যেন শ্ৰীকৃষ্ণক প্ৰণাম কৰি থাকে। ৰাতি এই নিধিবনত কোনো জনপ্ৰাণী থাকিব দিয়া নহয় বা নাথাকে। এই বৃন্দাবৃক্ষৰ পাতসমূহ সদায় সেউজীয়া হৈ থাকে। বিজ্ঞানসন্মত পৰীক্ষাৰ পৰা এই নিধিবনৰ পৰা দিব্য কিৰণ বা ৰেডিয়েশ্যন হয় বুলি প্ৰমাণিত হৈছে আৰু ই বিজ্ঞানীসকলৰ বাবেও এক পৰম বিস্ময়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।